নমস্কাৰ অসমৰ দ্বিতীয়খন পুৰণা বিদ্যালয় শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ তৰফৰ পৰা বিগত বছৰবোৰৰ দৰে এইবাৰো বানপীড়িত লোকৰ সাহায্যৰ বাবে মানুহে মানুহৰ বাবে শীৰ্ষক এক প্ৰচেষ্টা হাতত লোৱা হৈছে। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী হিচাপে মই এই পদক্ষেপৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু আপোনালোকলৈ অনুৰোধ জনাইছোঁ, যিহেতু বৰ্তমান পৰিস্থিতিৰ বাবে আমি সকলো ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটো সম্ভৱ নহয়, কিন্তু যিয়ে যেনেকৈ পাৰে অনলাইন যোগে বা ছ'চিয়েল মিডিয়াৰ যোগে আপোনালোকে যদি সহযোগিতা আগবঢ়ায় তেনেহ'লে এই যাত্ৰাত আমাৰ বিদ্যালয়খনৰ তৰফৰ পৰা আৰম্ভ কৰা এই প্ৰচেষ্টা সফল হ'ব। অনুৰোধ জনালোঁ, আহক মানুহে মানুহৰ বাবে এই যাত্ৰাৰ অংশীদাৰ হওঁ। নমস্কাৰ। অসমৰ দ্বিতীয়খন পুৰণা বিদ্যালয় শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলে প্ৰতি বছৰৰ দৰে এই বছৰো বানপীড়িত লোকসকলৰ সাহায্যৰ বাবে এটি পদক্ষেপ হাতত লৈছে। যিহেতু আগৰ দৰে কৰোণাই সৃষ্টি কৰা পৰিস্থিতিৰ বাবে আমি ওলাই যাব নোৱাৰোঁ, সেইবাবে অনলাইন বা ছ'চিয়েল মিডিয়া যোগে যোনে যেনেকৈ পাৰে সঁহাৰি আগবঢ়াই আহিছে। ময়ো এজন প্ৰাক্তন ছাত্ৰ হিচাপে এই পদক্ষেপত পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু ময়ো আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আহক আমি সকলোৱে মিলি এই শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলে লোৱা মানুহে মানুহৰ বাবে বুলি এই মহান পদক্ষেপত এটা অংশীদাৰ হওঁ আৰু এই যাত্ৰাৰ সমৰ্থন কৰোঁ। নমস্কাৰ, মই নৱনীত হাজৰিকা। আমাৰ হেঁপাহৰ শিক্ষানুষ্ঠান শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কেইগৰাকীমান উৎসাহী ছাত্ৰৰ উদ্যোগত বানপীড়িত ৰাইজৰ সাহায্যাৰ্থে এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে। মই ব্যক্তিগতভাৱে আমাৰ প্ৰাক্তন ছাত্ৰসকলৰ এই মহানুভৱৰ প্ৰতি সন্মান জনাই বানপীড়িত ৰাইজৰ কাষলৈ যাবৰ কাৰণে নিজেও সাজু হৈছোঁ, অৰ্থাৎ মান্যানুসাৰে সেৱা আগবঢ়াবৰ কাৰণে মই সাজু হৈছোঁ। আৰু এইবাবে আমি আমাৰ যিসকল সতীৰ্থ আছিল বিদ্যালয়খনৰ সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, আহক আমি সকলোৱে লগ লাগি বানপীড়িত ৰাইজৰ কাষত থিয় হৈ তেওঁলোকক মান্যানুসাৰে সেৱা আগবঢ়াবলৈ আগবাঢ়ি যাওঁ। আৰু আমি হাতে হাত ধৰি আগবাঢ়িলে ই সকলো লোকে নিশ্চিতভাৱে বিপদৰ পৰা উদ্ধাৰ পাব। আৰু যিসকল যুৱ বন্ধুৱে প্ৰাক্তন ছাত্ৰ বন্ধুৱে এই পদক্ষেপৰ গুৰি ধৰিছে, তেখেতসকলে আপোনালোকক অতি সোনকালে ক'ত কেনেদৰে সহায় আগবঢ়াব পাৰিব এই সম্পৰ্কে অৱগত কৰিব। গতিকে আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি বানপীড়িত ৰাইজৰ কাষত থিয় হ'বলৈ আগবাঢ়ি যাওঁ, আহক। ধন্যবাদ। নমস্কাৰ, মই ময়ূৰপংখী চেতিয়া। আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে অসমৰ দ্বিতীয়খন পুৰণি বিদ্যালয় শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত আনবাৰৰ দৰে এইবাৰো বানপীড়িত লোকসকলৰ সহায়ৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু যিহেতু বৰ্তমান কৰোণা ভাইৰাছৰ বাবে আমি বাহিৰলৈ যাব পৰা অৱস্থাত নাই কোনো, গতিকে এইবাৰ ছ'চিয়েল মিডিয়া যোগে বা অনলাইন যোগে যিয়ে যেনেকৈ পাৰোঁ সহায়ৰ হাত আগবঢ়াবলৈ আমি আগবাঢ়ি আহিছোঁ। আৰু শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী হিচাপে ময়ো এই পদক্ষেপক সমৰ্থন জনাইছোঁ। আৰু আহক আমি আটাই এই মহান উদ্দেশ্যক সহযোগিতা কৰোঁ আৰু যি মানুহে মানুহৰ বাবে শীৰ্ষক পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে, এই পদক্ষেপৰ আমি অংশীদাৰ হওঁ। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী দেৱজিৎ চাংমাই। আমি সকলোৱে জানো কৰোণা মহামাৰীৰ এই বিপৰ্যয়ৰ সময়তে অসমৰ শেহতীয়া বান পৰিস্থিতিয়ে আমাৰ সকলোকে জুৰুলা কৰি পেলাইছে। এই দুৰ্যোগৰ সময়ত বিভিন্নজনে বিভিন্ন ধৰণেৰে সহায় সহযোগিতা আগবঢ়াই আহিছে। বানাক্ৰান্তসকলৰ এই বিপদৰ সময়ত অকণমান সহায়ৰ হাত আগবঢ়াবৰ কাৰণে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কিছু প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে মানুহে মানুহৰ বাবে নামৰ এক সুন্দৰ কাৰ্যসূচী, এক
পদক্ষেপ হাতত লৈছে। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ হিচাপে মই মোৰ পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছোঁ আৰু মই আশা ৰাখিছোঁ আৰু অনুৰোধ কৰিছোঁ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ এই সুন্দৰ পদক্ষেপক সহায়ৰ হাত আগবঢ়াব নিজৰ সাধ্য অনুসৰি। ধন্যবাদ। পৰকতি অতিয়ে মোক কৰিলে কঙাল